नमस्कार बंधुসকল मैं आज अपना साउथ गोवात अवस्थित एटा हॉन्टेड प्लेस देखुवाई ओलाइছো जिखन एखन 5 स्टार होटेल बनाइছিলে এটা সময়ত কিন্তু কমপ্লিট নহলে এই হোটেলখন बनाइছিলে রাশিয়ান লোকে আর ইয়া এজন মালিকক হোটেলৰ ভিতৰতে হত্যা কৰিলে আজিও ওচৰ চুবুৰীয়া মানুহখিনিয়ে কয় যে ৰাতি হলে ইয়াত কিছুমান মানুহৰ চিঞৰ বাখৰ আৰু চাহ দেখিবলৈ পোৱা যায় এইখন আগন্দা বিচৰ পৰা লগভগ 200-300 মিটাৰ দূৰত জংগলৰ ভিতৰত অৱস্থিত দিনত হলে ইয়াত বহুতো টুৰিষ্ট ঘূৰিবলৈ অহা দেখা যায় কিন্তু ৰাতি হলে ইয়াত কোনো নাই ভিডিওটো চাই কেনেকুৱা পালে জনাব এই হোটেলৰ ফুল ভিডিও এটা আপোনালোকৰ ওচৰলৈ খুব কম সময়ৰ ভিতৰতে লৈ আহিম